হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু ভালে আছে। গাইছ, আজি বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আৰু মোৰ চেনেলত। চ' গাইছ, আজি এটা ভিডিঅ' দিম বুলি ভাবিলোঁ। আজি যাম মই গ্ৰাছলেণ্ডত ফুৰিব লগৰগিলাৰ লগত, একলগত আৰু বাইক লৈ আৰু। তাৰমানে গাইছ, ভাবিছিলোঁ গ্ৰাছলেণ্ডত যাম বুলি প্লেন কৰিলোঁ এইকাৰণে, কাৰণ এইকেইদিন মানে ৰ'দটো বহুত দি আছে। চ' সেইকাৰণে ভাবিলোঁ গ্ৰাছলেণ্ডত যাওঁ, ধুনীয়াকৈ গা চা ধুওঁ, তাতে নদী চদী আছে সেনেকৈ আৰু ভাল লাগিব বুলি ভাবিছোঁ। কিন্তু যাই পোৱা নাই দে গাইছ আগতে। বাট কি ক'ব গাইছ, আমাৰ ইমানে কপাল বেয়া, আজিৰ দিনটোহে ঠাণ্ডা মানে আজি ৰাতি বৰষুণো মাৰিলে আৰু লগতে অৱস্থাও মানে উনিয়াৰ দৰে ৰ'দ চ'দ নাই আৰু আজি বতৰটো ঠাণ্ডা। বাট হ'লেও যিহেতু প্লেন কৰিছোঁ যাবতো লাগিবই গাইছ, নহ'লেবা আৰু মানে লগৰবিলাকে কাম চাম কৰে আৰু সেন্দে কাম চাম ক্ষতি কৰি দিলোঁ আজি যাব। চ' সেইকাৰণে যাওঁৱেই আৰু গাইছ। তো বাকী আপোনালোকক দেখুৱাই যাম ক'ত ৰখোঁ বা কেনে হয় পৰিৱেশটো। মই দেখা নাই আজিকালি গাইছ, বহুত এক্সাইটেড কেনে মানে জেগাখিনি শুনি আছোঁ। তো চাই আহোঁ কেনে কি। তো বলক মোৰ লগত, আৰু লগৰকেইটা আহি আছে ৰ'বা, আহিলে দেখাওঁ সেন্দে ক'ত কি কৰি আছে। A few moments later. তো গাইছ, বহুত টাইম ৰখাৰ পিছত মানে লগৰকেইটা গোটেই আহি পালে। আমি এতিয়া গ্ৰাছলেণ্ডলৈকে যাত্ৰাটো আৰম্ভ কৰিব পৰা আছোঁ আৰু বাকী চব আহি গ'ল। এতিয়া বাইক লৈ যাব আৰু গোটেইকেইটা যাব, মানে ময়ো যাম গাইছ, ময়ো আছোঁ। তো ভাইয়াক একবাৰ দেখা দি। এই কেমেৰামেন, তোমাকতো চিনিয়ে পাই তুমি বহুত ফেমাছ মানুহ। আকৌ দেখা দি, হাই কৰি দি। অঁ বঢ়িয়া। তো চালি আৰু চাই থাকক বাকী যাই থাকাখিনি। চাই থাকোঁতে বৰষুণ দি দিলা, বৰষুণত জিকি লৈ যাই আছোঁ কথা কাৰণে। বাকী ভাইয়াক চব আহিছে লাইনত, উপায় নাই গাইছ, পটককৈ বৰষুণ যাক আহি দিয়া। চ' গাইছ, এখন দোকানত ৰখি মানে কাপোৰটো চেঞ্জ কৰি ল'লোঁ। মানে চাৰ্টটো একদমেই ভিজি গৈছে, সেই চাৰ্টটো ব্লেক চাৰ্টটো মোৰ একদমেই ভিজি গৈছে। সেইটো পিন্ধি গ'লে বহুত অসুবিধা হ'ব, সেইকাৰণে এতিয়া কাপোৰটো চেঞ্জ কৰি ল'লোঁ। সেই খাইবা বেছি গাইছ, আহিলেও উপায় নাই, ব্লগ কৰি যাই থাকিম বাকী যি কি নহওক। চ' গাইছ, তামোলপুৰ পাই কেনে আমি বহুত টাইম ৰখিলোঁ আৰু লগৰকেইটা আহিয়ে পোৱা নাই। এনে মানে গাড়ীয়ে শ্ল' চলে না এনে মানুহে শ্ল' কি ক'বা নোৱাৰোঁ, এতিয়ালৈকে আহিব নাই, বহুত টাইম ৰখিলোঁ গাইছ। ক'তবা আছে কিবা কথা, তো চাওঁ ৰ'ব অলপ টাইম ৰখোঁ আৰু কিবা কৰে। এনেকৈ আহিলে বহুত দেৰি হৈ যাব গাইছ, কি ক'ম আৰু। A few moments later. বহুত টাইম ৰখাৰ পিছত আহি পালা, ইমান শ্ল' গাইছ, গাড়ী চকে তাত এমটি লৈ আহে গাইছে, বেটাৰী গাড়ী আহে অৱস্থা। গাইছ কি ক'ব, এমটি লৈছে সি বেটাৰী গাড়ী চলা দে। এই আচ্ছা আৰু কি দিব পাৰে। আৰু বাকী লগৰকেইটা গেছি মানে তেল চেল ভৰাবা। এখন দেখা পাৰিছে গাইছ, ই বঢ়িয়া মানে কিন্তু মোৰ লিগেলত চলে গাইছ, চলি সৰু বাবাৰে কাম দিলে ডাঙৰ কৰে। চ' গাইছ, আগত বহুত টাইম ৰখিলোঁ, এটা ডাঙৰ প্ৰব্লেম হ'ল। মানে আগত পুলিচ আছিল, পুলিচে ধৰিছিল আমাৰ মানে লগৰকেইটা গোটেইকেইটাকে। আমাক ধৰা নাই, আমাক দেখা জেগা আহিছিলে গাইছ, বাকী যি কি নহওক। তো এতিয়া মানে নাগৰিজনী চাহ বাগান পালোঁ, পুলিচে ধৰিলেও গাইছ, আহিলেও কিবাকে বাছ।
চ' গাইছ আৰু জেগা পামেই আৰু বেছি দূৰ নাই অলপমান জেগা আছে হেলমেটটো ফেলা লাগে তো বাকী গাইছ এই দোকানতো কিবা কিবি চিপছ লৈ আছে আৰু এবাকে ঠাণ্ডা লৈ ল'লোঁ তাতে খাৱাৰ কাৰণে তো বাকী যাওঁ আৰু কি হয় দেখুৱাই আছোঁ গাইছ পুলিচে ধৰিছিলে সেইকাৰণে বহুত টাইম লাগি গ'ল পুলিচে ধৰাৰ কাৰণে বহুত টাইম লাগিছিল তো বাকী জেগাক লাগি যাওঁ আৰু আপোনালোকক দেখুৱাওঁ ভিডিঅ'টো কি হৈছে ক'ব নোৱাৰোঁ গাইছ বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ তো ভাল হ'লেও চাব বেয়া হ'লেও চাব আৰু তো ইমানখিনি বাকী চাই দিয়কচোন কণ্টিনিউ বাকী যাৱা জেগাগিলা দেখি যাইছোঁ জানো চাই থাকোঁতে হঠাৎ ৱাটাৰ ক্ৰচিং পাই গ'লোঁ এইটো বম গাৰা তাৰমানে বাকী যি কি নহওক তোৰ নায়ে গাইছ পালোৱে যাব বুলি ধৰক এই গেট পালোঁ আগত গেট এখন গাইছ বাইক 50 টকাকৈ আছে এইখন চাওঁ ভিতৰতে সোমাইলে আৰু দেখুৱাইছোঁ আপোনাক পিছত পৰা মানে বাইকৰ সেই টিকেট চিকেট কাটি ল'লোঁ এই যাব ধৰিলোঁ কথাকেইটা যাওঁ আৰু তো পালোৱে আৰু গাইছ তো জেগাক লাগি যায় এইবাৰ কেমেৰা অন কৰি বাকী এনে কেমেৰা অন নকৰিলোঁ গাইছ হাতীও দেখা পাব হাতীও দেখা পাব পাৰে বুলি কৈ আছে চাওঁ চ' গাইছ ফাইনেলি আহি পালোঁ গ্ৰাছলেণ্ড দেখাই এতিয়া ফাইনেলি আহি পালোঁ আৰু এতে কেমেৰা অন কৰিলোঁ মই কৈছিলোঁ না তো এই হ'ল গ্ৰাছলেণ্ড আৰু তাতে সিমান খাচো লগা নাই গাইছ তথাপিও চলি যায় আৰু ঠিক ঠাক আৰু গাইছ আহিলে মানে সিমানো লছ নহয় তো গাইছ এবাৰকে নদী চদী আছে আপোনালোকক দেখুৱাইছোঁ ৰ'ব এই নদী এই এটা এইটো সৰু আৰু আগতে সেইবাগে আছে এই বগামাটি বুলিয়ে ক'ব পাৰি গাইছ আগতে যে বগামাটি আছোঁ বগামাটিৰ পৰা বেছি দূৰ নহয় বগামাটিৰ কাষতে প্ৰায় তো বাকী এতিয়া মানে গাইছ কাপোৰ চাপোৰ সলকে হাফ পেণ্ট আছে হাফ পেণ্ট পিন্ধি এতিয়া গাটো ধুম আপোনালোকক দেখুৱাইছোঁ চাব মোৰ মোবাইল ৱাটাৰ প্ৰুফ নহয় গাইছ পানীত জবৰে নেদাওঁ তথাপিও আৰু চাই থাকছোঁ চলিয়ে আছে আমাৰ পাগলাগিটাক চাইছোঁ ঘৰৰ জগাব আহিছে উঠ জাপ মাৰি উঠ খুলিব পাৰে যদি শুনিবা TVS-ৰ ঘৰ এইটোৱে নেকি মালিক কাৰ গাৰ্লফ্ৰেণ্ডটো ক'ত আপন আপিয়ে ঘৰতে লিমিটাৰ গুছে চাওঁ দে আপন আপিয়ে চলব পাৰিম বৰ্ডেকা কেই টকা মই কাকলে চলব দিবা এ বৰ্ডেকা চাৰ্জ দে না কি বেটাৰী কিনি নে 50 টকা নালাগে দে উঠাও না গিয়া তই পিছফালে থাকবি নেকি লগত আকলা উঠিব নোৱাৰিম যি কবা পৰি চৰি মৰলি আৰু মতা না মাইকি হে মোৰ মোবাইল ব্লক চলিছে মই অলপ ফটো চটো মাৰিব নোৱাৰোঁ তো ভাই তই একলা এতিয়া কাৰবাৰটো কৰা নেকি আৰু কোনোবাই এনেকুৱা চলাই না কৰা নচলাই নেকি তই এতিয়া টাইম নাই মোৰ উঠিয়া নদিবা উঠিলো ইচ্ছাও নাই হা এনে পৰি অৱস্থা বৈ আছে গাইছ এইকেইদিন মোৰ এক্সিডেণ্ট হৈছে গাইছ যিটো যজত আছিলোঁ মানে যিটো মানে ইচ্ছাত আছিলোঁ আৰু আকৌ মানে সেই কামতে নাহিল কাৰণ ইবাগে গাইছ পানীখিনি গোটাই খোলা হৈ গৈছে নদীত কাৰণ ৰাতি বৰষুণ গেছি না এই চাব পাৰে পানী একদম চাফা হৈ থকা নাই এই পানীত গা ধুলি গাইছ কথাটো বেয়া হ'ব চলি গ'লে কোনো নুধে বোলে মই আৰু আকলা ক'ত গা ধুওঁ তো এইখিনিয়ে আৰু এনেই দেখাই যাওঁ আৰু বাকী আৰু পৰিৱেশটো দেখাওঁ গা চা নুধুওঁ আৰু গাইছ কেঞ্চেল চব কাপোৰ মানে বেগতে থাকিলা পানী লেতেৰা কাৰণে গা নুধুৱে চবে তো এতিয়া যাওঁ কিবা খাই লওঁ আৰু যো আগত কি পাওঁ গাইছ সিয়ে গাড়ী লৈছে একলা তাই ভিডিঅ' সেয়ে কৰি থাকে তাৰ কাম বন নাই
বাকী গোটেইকেইটা মানে ফটো উঠাত ব্যস্ত দেচোন তো অলপ ব্লগত মানে মোৰ ব্লগ বহুত মানুহ চাই না মই ক'ত ছাৰ এবাগে আছে আৰু এবাগে মই তো বাকী এই গোটেই মাহানে ফটো শ্বুট চলি আছে চবৰে খালি ফটো মাৰি আছে DSLR চেচেলাৰ নাই নিজৰ মোবাইল দি মাৰি আছে যাইছো চ' গাইছ এনে কথাই বহাব নালাগে জেগাখিনি গেই কিন্তু গা চা ধুব নাপালোঁ সেয়ে ভাল নালাগে আৰু ইমান জিকি জিকি কষ্ট কৰি আহিলোঁ ইমান দূৰৰ পৰা গা চা ধোৱা আকৌ নহ'ল গ্ৰাছলেণ্ড চোৱা হ'ল আৰু ঘৰক লাগি যাওঁ হৈ গ'ল আৰু চালোঁ কিন্তু গাইছ আপত্তি থাকিল গা চা আকৌ ধুব নাপালোঁ আৰু পানীটো একদম নষ্ট হৈছে কাৰণ বৰষুণ আছিল নে ৰাতি চ' এইখিনিয়ে আছিল আৰু গ্ৰাছলেণ্ড বুলি একে হৈ আৰু মই ভাবছোঁ ভাবাত মানে বেলেগত মুখত শুনিয়ে আছিলোঁ দেখা পোৱা নাছিলোঁ আজি দেখা পালোঁ আৰু এইটোৱে পৰিৱেশ চব সেউজীয়া একদম নেচাৰেল আহি ভাল লাগে গাইছ আহিব তো বাকী এতিয়া ঘৰক লাগি যাওঁ আৰু আপোনালোকক যাই থাকোঁতে দেখুৱাইছোঁ কিছুমান ক্লিপছ চালিয়ে চ' গাইছ এইখন হোটেলতে গোটেইকেইটাই ৰখি কিবা কিবি খাই ল'লোঁ ভোক লাগি আছিল চ' খাই লৈ আৰু যাত্ৰা আৰম্ভ কৰি দিলোঁ গাইছ তো চাই থাকক কণ্টিনিউ ভিডিঅ'টো চ' গাইছ কালি আহি পাওঁতে বহুত ৰাতি হৈ গ'ল ৰাতি মানে সিমান ৰাতি হোৱা নাই গাইছ মানে আন্ধাৰ হৈছে আন্ধাৰত আৰু কেমেৰা চেমেৰা ওলালি মানে সিমান পিকচাৰ কোৱালিটি ভালো নহয় গাইছ চ' ভিডিঅ'টো মানে আজি এণ্ড কৰিলোঁ চ' ভিডিঅ'টো কেনে হৈছে আপোনালোকে কমেণ্ট এটা কৰিব বাকী ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ গাইছ জয় অসম বাই বাই